লাইফত লাহে লাহে এই 5টা কাম কৰা বন্ধ কৰি দিয়ক প্ৰথমটো হৈছে সব বস্তু সবৰে লগত শ্বেয়াৰ নকৰিব কিছুমান বস্তু নিজৰ লগতেই ৰাখক ডোন্ট শ্বেয়াৰ এভৰিথিং উইথ এভৰিৱান নেক্সটটো হৈছে আপোনাৰ ফ্ৰেণ্ডছে যি কৰে সেইটো আপুনি কৰিবলৈ নেলাগে বা প্ৰয়োজনো নাই I mean, আপোনাৰ ফ্ৰেণ্ডে যি কৰে সেইটো যে আপুনিও কৰিব লাগিব তেনেকুৱা একো কথা নাই থাৰ্ড কথাটো হৈছে অকল প্ল্যান কৰি নাথাকিব সেইটো এক্সিকিউট কৰক জাস্ট প্ল্যানিঙতে ৰৈ নাযাব এক্সিকিউট কৰাও ষ্টাৰ্ট কৰি দিয়ক নেক্সটটো হৈছে ক্ৰিটিচিজম মানুহে ক্ৰিটিচাইজ কৰিবই আজি ছ'চিয়েল মিডিয়াত ক্ৰিটিচিজমটো আপুনি ফেচ কৰিবই লাগিব চ' ক্ৰিটিচিজমসমূহ পাৰ্চনেলি নল'ব দুখ আপুনিহে পাব এণ্ড নেক্সট লাষ্ট বাট নট দ্য লিষ্ট কাকো ব্লাইণ্ডলি ফ'ল' নকৰিব ৱেল নিজৰ আইডল বা কাৰোবাক আইডলাইজ কৰাটো ভাল কিন্তু ব্লাইণ্ডলি কাকো ফ'ল' নকৰিব ইউ আৰ নট হিয়াৰ টু ফ'ল' ইউ ফ'ল' ইয়ৰ চেল্ফ ইউ বি দ্য লিড ইউ টেক দ্য লিড ইউ বি দ্য লিডাৰ ডোণ্ট ফ'ল' এনিবডি এই 5টা কাম নকৰিব বা মনত ৰাখিব